প্ৰখ্যাত টাইম আলোচনীয়ে 2010 চনৰ নৱেম্বৰ মাহত পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙক 10টা প্ৰশ্ন কৰিছিল। বিজ্ঞানীগৰাকীয়ে সেই প্ৰশ্নৰ উত্তৰ কি দিছিল জানো আহক। যদি ঈশ্বৰৰ অস্তিত্বই নাই তেন্তে কিয় বিশ্বজুৰি ঈশ্বৰৰ অস্তিত্ব থকা বুলি ভবা হয়? মই কোৱা নাই যে ঈশ্বৰৰ অস্তিত্ব নাই। ঈশ্বৰ আছে বুলি ভাবে বাবে মানুহে ঈশ্বৰক স্মৰণ কৰে। কিন্তু মই ব্যক্তিগত ভাৱধাৰা বাদ দি এইটো কথা দৃঢ়ভাৱে কওঁ যে পদাৰ্থবিজ্ঞানৰ সূত্ৰমতে ঈশ্বৰ অস্তিত্বহীন, অৰ্থাৎ মহাবিশ্বৰ সৃষ্টিত ঈশ্বৰৰ কোনো প্ৰয়োজন নাই। মহাবিশ্বৰ পৰিসমাপ্তি হ'ব নেকি? যদি হ'ব তেন্তে তাৰ নেপথ্যৰ কাৰণ কি? পৰ্যবেক্ষণৰ পৰা স্পষ্ট হৈছে যে মহাবিশ্ব ক্ৰমাগতভাৱে সম্প্ৰসাৰণশীল। শূন্যতা আৰু অন্ধকাৰ বৃদ্ধি হোৱাৰ লগে লগে এয়া আৰু বাঢ়ি গৈ থাকিব। যদিও মহাবিশ্বৰ পৰিসমাপ্তি নাই, কিন্তু মহাবিশ্বৰণৰ এটা আৰম্ভণি আছিল। কোনোৱে অৱশ্যে এই প্ৰশ্ন কৰিব পাৰে যে ইয়াৰ পূৰ্বে কি আছিল? উত্তৰ হৈছে ইয়াৰ পূৰ্বে একোৱেই নাছিল। আপুনি ভাবেনে যে দূৰ দিগন্তৰ মহাকাশলৈ যাব পৰাকৈ দীৰ্ঘকাল ধৰি আমাৰ সভ্যতা অটুট থাকিব? মই ভাবোঁ যে সৌৰজগতত বসতি স্থাপনৰ বাবে বাচি থাকিব পৰাকৈ আমাৰ হাতত অনেক সুযোগ আছে। যদিও সৌৰজগতৰ অইন ক'তোৱেই পৃথিৱী সদৃশ উপযুক্ত ঠাই নাই। অৱশ্যে সেয়া পৰিষ্কাৰ নহয় যে যদি পৃথিৱী বসবাসৰ অযোগ্য হৈ পৰে তেতিয়া আমি কেনেদৰে বাচি থাকিম। আমি দীৰ্ঘকাল ধৰি বাচি থকাটো নিশ্চিত কৰিবলৈ আমি অইন নক্ষত্ৰলৈ যাব পাৰিব লাগিব। তাৰ বাবে বহু সময়ৰ প্ৰয়োজন হ'ব। যি নহওক, আশা কিন্তু কৰিব পাৰি। যদি আইনষ্টাইনৰ সৈতে কথা কোৱাৰ সুযোগ পালেহেঁতেন তেন্তে তেওঁ কি বুলি ক'লেহেঁতেন? মই তেওঁক প্ৰশ্ন কৰিলোহেঁতেন যে কিয় তেওঁ কৃষ্ণ গহ্বৰ সম্পৰ্কে নিশ্চিত নাছিল। তেওঁৰ আপেক্ষিক তথ্যৰ সমীকৰণে ইংগিত দিয়ে যে এটা বৃহৎ নক্ষত্ৰ কিংবা গেছীয় মেঘ নিজে নিজেই সংকুচিত হৈ কৃষ্ণ গহ্বৰৰ সৃষ্টি কৰে। আইনষ্টাইনে এই সম্পৰ্কে জানিছিল, কিন্তু কোনো ধৰণৰে তেওঁক প্ৰলুব্ধ কৰা হৈছিল যে মহাবিশ্বত বিস্ফোৰণৰ দৰে ঘটনা সকলো সময়তে সংঘটিত হয় আৰু কৃষ্ণ গহ্বৰৰ সৃষ্টি হয়। কিন্তু যদি বিস্ফোৰণ নঘটে তেন্তে কি হ'ব? আপোনাৰ জীৱনকালত বিজ্ঞানৰ কি আৱিষ্কাৰ বা অগ্ৰগতি আপুনি চাব বিচাৰে? ইন্ধনৰ উৎস হিচাপে পাৰমাণৱিক ফিউজন বিক্ৰিয়া, যিয়ে প্ৰদূষণ আৰু গোলকীয় উষ্ণতা অবিহনে শক্তিৰ অফুৰন্ত সৰবৰাহ নিশ্চিত কৰিব পাৰিব। মৃত্যুৰ পৰৱৰ্তী অৱস্থা সম্পৰ্কে আপোনাৰ বিশ্বাস কি? মই ভাবোঁ যে মস্তিষ্ক হৈছে এটা কম্পিউটাৰ বা বিশেষ কম্পিউটাৰ প্ৰগ্ৰাম সদৃশ। এই কম্পিউটাৰটো বন্ধ হোৱাৰ লগে লগে স্তব্ধ হৈ পৰে। তাত্ত্বিকভাৱে নিউৰেল নেটৱৰ্কত ইয়াৰ পুনৰ সৃষ্টি সম্ভৱ হ'ব পাৰে। পিছে বিষয়টো অত্যন্ত কঠিন, কিয়নো ই একক স্মৃতিশক্তিৰ সৈতে জড়িত। এজন মেধাৱী পদাৰ্থবিজ্ঞানী হৈও আপোনাৰ মাজত এনে কি সাধাৰণ বিষয় আছে যিয়ে মানুহক বিস্মিত কৰিব পাৰে? মই সকলো ধৰণৰ সংগীত পচন্দ কৰোঁ। পপ, ধ্ৰুপদী, অপেৰা। পুত্ৰ টীমৰ সৈতে ফৰ্মুলা 1 ৰেচিং উপভোগ কৰি খুব ভাল পাওঁ। আপোনাৰ শাৰীৰিক অক্ষমতাই আপোনাৰ কামত কিদৰে সহায় বা বাধাৰ সৃষ্টি কৰে? যদিও দুৰ্ভাগ্যক্ৰমে মই মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈছোঁ, কিন্তু এই সকলোবোৰৰ বাবে মই ভাগ্যৱান। তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ কাম কৰিবলৈ পাই মই সৌভাগ্যৱান। মুঠৰ ওপৰত এই অক্ষমতাই বাধাৰ পৰিৱৰ্তে মোক সহায়হে কৰিছে। জীৱনৰ ৰহস্য সন্ধানত মানুহে সকলো প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা জানিব বিচাৰে। সেয়ে আপুনি সকলো জনোৱাটো গুৰু দায়িত্ব বুলি ভাবেনে? জীৱনৰ সকলো সমস্যাৰ সমাধান কোনো পধ্যেই মোৰ কাষত নাই। পদাৰ্থবিজ্ঞান বা গণিতৰ মাধ্যমেৰে মই মহাবিশ্বৰ আদি অৱস্থা সম্পৰ্কে জানিব পাৰোঁ, কিন্তু ইয়াৰ মাধ্যমেৰে মানৱীয় আচৰণৰ ধাৰণা দিয়াটো সম্ভৱ নহয়, কিয়নো বহু সমীকৰণৰ সমাধান কৰিবলৈ এতিয়াও বহু বাকী আছে। মানুহক বিশেষকৈ নাৰীৰ মন বুজাৰ ক্ষেত্ৰত মই বাকী পুৰুষতকৈও মুঠেই পৃথক নহয়। আপুনি এনে দিন আহিব বুলি ভাবেনে যেতিয়া মানুহে পদাৰ্থ বিজ্ঞান বুজিব পৰাকৈ প্ৰয়োজনীয় সকলোবোৰ আয়ত্ব কৰিব পাৰিব? নাভাবোঁ। তেতিয়া দেখোন মানুহৰ কৰিবলগীয়া একো কামেই নাথাকিব। এয়াই আছিল টাইমছ আলোচনীয়ে 2010 চনৰ নৱেম্বৰ মাহত পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙক কৰা 10টা প্ৰশ্ন। তথ্যখিনি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এনেধৰণৰ আশ্চৰ্যজনক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ'ত